হেল্ল' বন্ধু বান্ধৱীসকল, আজি আচলতে ব্লগটো বনোৱাৰ এটা বিশেষ কাৰণ আছে আৰু কাৰণটো আপোনালোকক মই দেখাই গৈ আছোঁ। আচলতে অসমত এটা নেদেখা বস্তু, মানে এইটো চব্জি হয়, কিন্তু নেদেখা বস্তু মই আজিলৈকে দেখি পোৱা নাই বা খাই যদিও নাজানো বা মই দেখিও পোৱা নাই। সদ্যহতে মই দেখি পোৱা নাই। আচলতে আপোনালোকে দেখিছেনে নাই কমেণ্ট কৰি জনাব বাৰু। গতিকে ব'লকচোন কি বস্তু আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ, চাওক আৰু জনাসকলে কমেণ্ট কৰি জনাব যদি দেখিছে বা খাই পাইছে। মই কিন্তু দেখাও নাই, মানে দেখিছোঁ যদি এইবিলাক খোৱা বস্তু আচলতে নহয় বুলি ভাবোঁ। আছে যদিও ক'ব নোৱাৰোঁ বাৰু, নাজানো। গতিকে ব'লকচোন চাওঁ কি বস্তুনো মই দেখাবলৈ বিচাৰিছোঁ আপোনালোকক। ব'লক। আৰু বস্তুটো হৈছে এইটো বস্তুটো চাওকচোন কেনেকুৱা ধৰণৰ বাৰু। এইটো কিবা নলকচু বুলি কৈছোঁ, নলকচুটো নহয় বুলি কৈছে, আৰু কচুটোতো একেবাৰে নহয়। মই হিন্দীত অলপ কথা পাতিলোঁ, কিন্তু আপোনালোকক কথোপকথনটো নুশুনালোঁ। গতিকে এনেদৰে মই দেখাই দিছোঁ, আৰু আপোনালোকে যদি জানিছে তেতিয়া ক'বচোন দেই। মই কিন্তু দেখি পোৱা নাই, দেখিছোঁ যদিও মানে এইটো খোৱা বস্তু বুলি ভবা নাছিলোঁ ন। ইয়াততো খাই এয়া সিহঁতৰ মানে ভাবীজনীয়ে নবৌজনীয়ে ধুনীয়াকৈ কুটি আছে, আৰু গোটেইখিনি কুটিলেহে বোলে অকণমান হ'ব। গতিকে গোটেইখিনি মানে এনেকৈ প্ৰায় মানে অকণমান বস্তু এটা ওলাই ভিতৰত, সেইটোহে কুটে, বাকীখিনি পেলাই দিয়ে। গতিকে বহুত দেৰি মানে আমি কথা পাতিলোঁ সেই বিষয়ে, কি বস্তু কি কথা, ক'ত পায়, জংঘলত পায় বুলি কৈছে। একেবাৰে জংঘলত পায় হেনো, কিন্তু এনেদৰে বিকিবলৈ লৈ আহে বজাৰত। আৰু চব্জিৰ লগতে আৰু এটা বস্তু আছে, এইটো বগৰী গুটিৰ নিচিনা। এইটো দেখিছেনে কি বস্তু? এইটো বস্তুটো আপোনালোকে চিনি পায় নি বাৰু? মই কিন্তু এইটো চিনি পোৱা নাই দেই। দুইটা বস্তুৱে মই চিনি পোৱা নাই, আৰু মই ভাবিয়ে সুধি আছে মানে এইটো চিনি পাওঁ নে কি নে। মই কিন্তু চিনি পোৱা নাই, সেইবাবে মই ভিডিঅ' কৰি লৈ ল'লোঁ আপোনালোকক দেখাবলৈ বুলি। গতিকে আজিৰ ব্লগটো মই এই বস্তুকেইটা দেখাবলৈকে মই ব্লগ হিচাপে বনালোঁ। আৰু আপোনালোকে যদি নামটো জানে তেতিয়া কমেণ্ট কৰি জনাব। কিন্তু সিহঁতৰ ভাষাত কৈছিলে খুৰচিৰি নে মুচৰি কিবা এটা বুলি, জানো মনত নৰলে বাৰু। যি কি নহওক, জনাসকলে কমেণ্ট কৰি জনাব, আৰু মই ধুনীয়াকৈ চাই মই জানি যাম। আজিলৈ বাই বাই।